নমস্কাৰ বন্ধুসকল, আজি ১-১.৫ মাহৰ পৰা কি উজনি অসম, কি নামনি অসম, কি মধ্য অসম, কি গাঁৱে ভূঞে দোকান বজাৰ সকলোতে এটাই চৰ্চা, অনলাইন ট্ৰেডিং এপছ। কি এপছটো হয়, কেনেকৈ কি কৰিব আপুনি ভিডিঅ 25 दिन में करोड़पति। मैं कोई गांव से आया हूँ क्या? नकली नोट छापने का धंधा है क्या? धंधा नहीं है ये। ओह सरक सरक उधर। एक स्कीम है, अमीरों की स्कीम मेरे हाथ लगी है। 25 दिन में पैसा डबल। 25 दिन में पैसा डबल? तो ভিডিঅ চাইছে নহয়। YBY, বক্সিন, ভেকচিন, এণ্টিবায়টিক TT এনেকুৱা ধৰণৰ বহুত ট্ৰেডিং এপছ আহিছে। সবতকৈ জনপ্ৰিয়তাৰ শীৰ্ষত আছে YBI। এই YBIত আপুনি ৬,০০০ টকা বা ১০,০০০ টকা ৰিচাৰ্জ কৰি ইনভেষ্ট কৰিব, আপোনাক 6% দিব পাৰ ডে। আৰু দিনৰ ২৪ ঘণ্টাৰ ভিতৰত এবাৰ ট্ৰেডিং কৰাৰ সময়ত আপুনি কিবা সিগনেল আহিব, সেই সিগনেলত ক্লিক কৰিলে আপুনি 6% পাব আৰু ৬,০০০ টকাত পাৰ ডে ৩৬০ টকা। এইটো আছিল ৩১ জুলাইলৈকে আৰু ১ আগষ্টৰ পৰা 25 दिन में डबल हो जाएगा। तो 1 अगस्त में माना 24 घंटा दुबार ट्रेडिंग, दिनर भागत एबार रातिर भागत एबार। दिनर भागत ट्रेडिंग करले 6% और रातिर भागत ट्रेडिंग करले 6%, माने दिनटुर 24 घंटा आपन 12% पाबे। तो ৬,০০০ টাকা 12% হলে 24 ঘন্টাত ৭২০ টাকা। যে এদিনত ৬,০০০ টাকাত ৭২০ টাকা হলে মাহত কিমান ইনকাম হ'ব আপুনি নিজে অনুমান কৰি লওক, হিসাব কৰি লওক। একদম পইচা ঘটাৰ সহজ উপায়, কিন্তু আপুনি ইয়াত ৰিস্ক ল'ব লাগিব। আজি কি হৈছে, আজি কেইদিনৰ পৰা উইথড্ৰল দিয়া নাই YBI কৈছে যে ৯ তাৰিখে উইথড্ৰল দিব। ৯ তাৰিখে আহি গ'ল, নতুন নটিফিকেশ্যন জাৰি কৰি দিছে যে ৬,০০০ টকা KYC কৰিব লাগিব। 11 আগষ্টৰ ভিতৰত আকৌ 12 আগষ্টত উইথড্ৰল দিয়া হ'ব। 12 আগষ্টত যে আপুনি ৬,০০০ টকা KYC কৰি 12 আগষ্টত উইথড্ৰল পাব, তাৰো কি নিশ্চয়তা আছে নে নাই? তাৰতো নিশ্চয়তা নাই। কাৰণ আজি ২-৩ দিনৰ পৰা ছ'চিয়েল মিডিয়া বা পৰ্টেল নিউজত দেখা পাই আছো YBIৰ বিষয়ে। আপোনালোকে যি কৰিব ভাবি চিন্তি কৰিব, কাৰণ যদি 2 পইচা ইনকাম হয় আপুনি তাৰ উপভোগ কৰিব, আৰু যদি আপোনাৰ লছ হয় মানসিক হাৰাশাস্তি আপুনি ভুগিব। সেই হেতুকে আপুনি যি কৰিব আপুনি নিজৰ সিদ্ধান্ত মতে কৰিব, কাৰণ আপুনি আপোনাৰ নিজৰ ইচ্ছা মতেহে গৈছে, বা YBIৰ CEO বা কোনোবাই অহা নাই না। আৰু ইয়াত বোলে আকৌ টিম বনাব পাৰি, যিজনে টিম বনাব তাৰ বোলে পাৰ্চেণ্টেজ 6ৰ পৰা 10% পাব, ৰেফাৰেল দিলে আৰু এক্সট্ৰা কমিশ্যন হ'ব, আৰু পাৰ ডে বোলে ৩,০০০ নে ১৫০০ পাৰ তেনেকুৱা বোলে চেলেৰিও আছে, শুনা পাইছো। আপোনালোকে যি কৰিব ভাবি চিন্তি কৰিব। যিটো দেখা গৈ আছে টাইটানিক জাহাজৰ দৰে ডুবি যোৱাৰ নিচিনা YBIৰ তেনেকুৱা সম্ভাৱনা আছে। আপোনালোক বহুতে YBIৰ দ্বাৰা ইনকামো কৰিছে, উইথড্ৰলো মাৰিছে, সেই দেখি মোৰ জ্বলন হোৱা নাই। সেইটো নহয় যে মোৰ জ্বলন হৈছে, মোৰ একো জ্বলন হোৱা নাই, মোৰ লাভো নহয় লছো নহয়। যি দেখা পাইছো আপোনাৰ মাজলৈ আগবাঢ়িছো। আপোনালোকে যি কৰিব ভাবি চিন্তি কৰিব। আৰু যদি KYC নকৰাকৈ 12 তাৰিখৰ পিছত উইথড্ৰল কৰিব নোৱাৰে, আপোনাৰ যিটো বেছিক ইনভেষ্ট ৬,০০০ বা ১০,০০০ সেইটো উঠাই দিয়াৰ আপোনাক এটা কৌশল দিম, আৰু এটা ভিডিঅ'ৰ যোগে। এইটো 12 তাৰিখৰ পিছত পাব ভিডিঅ'টো। সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে আপোনাক সকলোলৈ ধন্যবাদ।